এইখনে দেখিব পাৰিছে লজিষ্টিক পাৰ্ক মানে বিল্ডিংখন মানে 370 একর মাটি গাড়ি মানে কিমান টকা খৰচ কৰাইছে এই পাৰ্কখনত 700 কোটি টকা খৰচ কৰিছে 700 কোটি টকা আৰু মানে বহুত নিবনুৱা বলে চাকৰি পাব বহুত নিবনুৱা চাকৰি পাব মানে কোম্পানী নিৰ্ভৰ কৰি চাকৰিটো দিয়া হ'ব তো হে গাইস ওয়েলকাম ব্যাক টু মাই নিউজ দেখা চেনচন ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ইফালে মোৰ ফালে আছে ৰূপম ভাই আৰু তাতে আহিলো কিছু আপোনালোকক লজিষ্টিক পাৰ্ক দেখাম তো সেইটো পাৰ্ক মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলো পাৰ্ক নহয় একচুৱেলি এইটো তো আপোনালোকক তাতে গৈ দেখাই আছো তো ভিডিঅ'টো চাই থাকক আৰু গাইস আমাৰ চুলিগিলা কাটি দিছে একদম কিবা হেংকা দেখা যায় তো এইখনে দেখিব পাৰিছে এইখনে হয় আমাৰ লজিষ্টিক পাৰ্ক আৰু ইফালে মোৰ লগত আছে পুৰা মানৱ ভাই আৰু মই আহি গৈছোঁ ইয়াতে আৰু এইখনে চাব পাৰিছে মানৱ ভাই পুৰা মোৰ মোবাইলটো লৈ পুৰা ব্লগিং কৰি আছে আৰু ইফালে গাইছ আৰু এইবোৰ সৰু সৰু পোৱালিবোৰ ইয়াত সদায় আহে লজিষ্টিক পাৰ্কখন চাব ইয়াৰ ওচৰৰে হয় তো এইফালে পুৰা মজাকৈ আহে পালোঁ এইবাৰ নামি কিনে আপোনালোকক দেখাই আছোঁ ইমাৰ ফালে মানে ইমাৰ ওচৰতে এইটো লজিষ্টিক পাৰ্ক চাব পাৰিছে এইটো দেখাই দিছোঁ কেমেৰাটো কিবা কৰি তো এইখিনিৰ পৰা মানে কাৰেণ্ট লোৱা হ'ব মানে পাৰ্কখনত যিবোৰ কাম থাম চলিব ইয়াৰ পৰা কাৰেণ্টবোৰ লোৱা হ'ব আচ্ছা আৰু গায়ে চাইডটো দেখিব পাৰিছে না বহুত ডাঙৰ বিল্ডিং বনাইছে ইয়াতে লজিষ্টিকৰ পাৰ্কৰ তাতে আৰু পুৰা মজা এইখিনি ভিউখিনি তো আপোনালোকে চাব পাৰে ইফালে মজা আৰু ৰূপম ভাই আছে মোৰ লগত এলা অলপমান তো তাৰ লগত অলপমান কথা পাতিম তাতো মানে ইয়াতে ভিডিঅ' বনাইছে ইনফৰমেশ্যন লৈ কিনে আপোনালোকক কৈ আছোঁ তো ভিডিঅ'টো চাই থাকক নেকি তো গাইস এইখনে দেখিব পাৰিছে লজিষ্টিক পাৰ্ক মানে বিল্ডিংখন মানে বহুত ডাঙৰ বিল্ডিংখন ইয়াত ভিতৰত কি কৰা হ'ব মানে ইয়াতে মানে ধৰি লওক অফিচ হ'ব মেইন অফিচটো আৰু চাব পাৰে আগত বহুত এনেকা জিৰণি হৈছে এটা পাৰ্ক নিচিনা বনাব আৰু মানে কিমান মাটি গালি ইমান মাটি গালি 370 একর মাটি গালি আৰু কিমান টকা খৰচ কৰাইছে এই পাৰ্কখনত 700 কোটি টকা খৰচ কৰিছে 700 কোটি টকা মানে কাম চলি আছে বহুত ধুনীয়া হ'ব যেতিয়া মানে কমপ্লিট হ'ব তেতিয়া বহুত মানে ভাল লাগিব কিন্তু এতিয়া কাম চলি আছে আগৰ চাব পাৰে একদম পুৰা মজা দেখিব পাৰিছে ইফালে সৰু সৰু মানে পুলি ৰোৱা হৈছে আৰু ইফালে মানে বহুত পৰিষ্কাৰকৈ ৰখা হৈছে একদম প্লাষ্টিক মানে নাই একদম না মানুহ ভাই একদম পুৰা মানে বৰ্তমান বহুত ক্লিন হৈ আছে আৰু মানে বহুত নিবনুৱা বলে চাকৰি পাব বহুত নিবনুৱা চাকৰি পাব মানে কোম্পানী মানে লজিষ্টিক হাবত বহুত নিবনুৱা চাকৰি পাব তো আপোনালোকে যদি এতিয়া মানে গুগলত মাৰিছে লজিষ্টিক পাৰ্ক বুলি তো ডাইৰেক্ট ইয়াতে আপোনালোক দেখাই দিব বুলি যদি চাৰ্চ কৰে আহি যাব তো এইখিনি পুৰা একদম মজা আৰু লোকেলবিলাকতো বহুতখিনি চাকৰি পাব বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ এইখিনি কোৱালিফিকেশ্যন ভাল লাগে এইটো মানে তো মানে আমাৰ ভিউৱাৰবোৰে মানে জানিব খোজে মানে কি 10 পাছ হ'লে হ'ব না মানে ছেকেণ্ড ইয়াৰ বা এনেকুৱা কমপ্লিট কৰা ডিগ্ৰী কমপ্লিট কৰাৰ পিছতহে ইয়াত মানে এপ্লাই কৰিব মানে এইটো হ'ব মানে মানে যোনে যিমান মানে কোৱালিফিকেশ্যন থাকে তাৰ ওপৰত মানে নিৰ্ভৰ কৰি চাকৰিটো দিয়া হ'ব যেতিয়া মানে লজিষ্টিক পাৰ্কখন পুৰা ভালকৈ বনোৱা হয় তো আপোনালোকক ক'ম এইখিনিতে দেখিব পাৰিছে এইবোৰ মানে ৰেষ্ট লোৱা জেগা মানে ডাঙৰ অফিচাৰ বুলি ইয়াত এইটো অফিচ ছাগল লাগিলে ইয়াতে ৰেষ্ট ল'ব পাৰিব না আৰু মানে কৌশিক ভাই ভিউজবিলাক এইটোৱে ক'ব বিচাৰোঁ মানে বহুতে কৌশিক ভাই ভিউ মানে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে এইটোৱে মেইন কথা কিন্তু মানে আমি ব্লগাৰবিলাকে কি হয় বহুত কষ্ট কৰে ভিডিঅ' এটা বনাত আপোনালোকে গম নাপায় কিন্তু বহুত কষ্ট হয় এটা ভিডিঅ' বনাত কিন্তু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থওক তাতে মানে আমিতো একো কৰিব নোৱাৰোঁ এটা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গমেই পায় আমাৰ অসমৰ ল'ৰা আগুৱাই যাব তো ভাল আৰু মানৱ ভাইৰ এটা চেনেল আছে আপোনালোকে যদি গম নাপায় মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ আৰু মানৱ ভাই বৰ্তমান ব্লগ দিয়া নাই কি কাৰণে ভালেকেইদিন হ'ল ব্লগ দিয়া নাই মানে মই বৰ্তমান কলেজৰ মানে অলপমান এডমিশ্যনৰ কাম কৰি আছিলোঁ মানে বৰ্তমান বহুত বিজি আছোঁ ব্লগ দি আছোঁ কিন্তু আজি মোটামুটি 15 দিনমান হ'ল ব্লগ দিয়া নাই তো অতি সোনকালে কোনখন কলেজত মই এডমিশ্যন হৈছোঁ তাৰ ওপৰত এটা ব্লগ আহিব তো আপোনালোকে চাব মজাকৈ আৰু অলপমান মৰম কৰিব তো গাইছ একদম মজা ঠাইত আহি পালোঁ মানে ঠাই নহয় মানে এই লজিষ্টিক পাৰ্কটো এইটো এইফালে লজিষ্টিক পাৰ্ক এইটো আৰু আমি মানে ইফালে যে ফুৰিব মানে জেগা চাব আহিছোঁ আৰু তো ভাবিলোঁ ব্লগ এটা আপোনালোকক বনাই দিওঁ আৰু লজিষ্টিক পাৰ্কখনো আপোনালোকক দেখাই দিওঁ আৰু ইফালে মই
নদী না কি ক'বা নাপাং এতিয়া বেছি ক'ব লগা নাই আৰু এই ৰাস্তাতে যদি আপোনালোকে চিধা যাই থাকে যোগী সপা ডাইৰেক্ট ওলাব পাব দি মানে বৰ মজাকে ৰাস্তা বনোৱা হৈছে তো গাইজ ভিডিঅ'খন যদি চাই ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰো যদি প্ৰথমবাৰ মোৰ চেনেল ভিজিট কৰি যেন ছাবস্ক্ৰাইব কৰি ঘণ্টি বাটনটো ক্লিক কৰি থৈ দিব ইফালে মানৱ ভাই মজা একদম